মই অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উৰুকা ভোগালীৰে উৰুকা হৈ উঠক, আনন্দৰ উৎসৱ হৈ উঠক। এই ভোগালী সকলোৱে ভালদৰে খাই কাম কৰিবলৈকে সাজু হওক। অসমীয়াক আগুৱাই লৈ যাবলৈকে প্ৰত্যেকগৰাকী অসমীয়া সাজু হওক। অসমক ভাৰতক আগুৱাই লৈ যাবলৈকে প্ৰত্যেকজন ব্যক্তিয়ে কাম কৰক। পুনৰবাৰ সকলোকে ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। AIDF আৰু কংগ্ৰেছৰ মিত্ৰতালৈ মোৰ কামোৰণি নাই, বিজেপিৰ মোৰ কামোৰণি নাই, বিজেপিৰ মাথা ঘঁমাব লগা একো নাই। তেওঁলোকে কিবা কৰক নকৰক, আমি 12টা সমষ্টিত লোকসভাত জিকিম আৰু অহা বিধানসভাত 100 সমষ্টি পাৰ কৰিম। কিন্তু তেওঁলোকে এই যে চোৰ মেকুৰী কিবা খেল খেলি আছে, তেওঁলোক তাত ব্যস্ত হৈ থাকক, আমি ৰাইজৰ কাম কৰিম আৰু ইলেকশ্যন জিকিম। সকলোলৈ শুভকামনা থাকিল। ভোগালী ভোগৰ হওক, সুখৰ হওক, আনন্দৰ হওক। আৰু মহিলা মৰ্চাই আজি আমাৰ ওচৰৰে বিলখনত তেওঁলোকে মাছ মৰা যি পৰ্ব ৰাখিছিল, যিহেতু আমাৰ ঘৰৰ একেবাৰে কাষলৈকে আহিছে, গতিকে ভোগালীৰ দিন সকলোৱে একেলগে এসাঁজ খাওঁ বুলি ভাবিলোঁ। আৰু আপোনালোক সকলো অহাৰ বাবে ধন্যবাদ।